हेलो गाइस वेलकम टू जामगंज ऑफिशियल सो আজি মই গৈ আছোঁ শিৱসাগৰ টাউন মোৰ লগত যাব দেৱব্ৰত শৰ্মা আৰু মই যাম সো তাত মানে শিৱসাগৰত মোৰ অলপ কাম আছে আৰু এই কামখিনি কৰি ল'ম আৰু কি কাম কৰিম আপোনালোকক দেখাম আৰু সো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যাতে আৰু নিউ ভিডিঅ'বোৰ আহিলে আপোনালোকে অতি সোনকালে পাব আৰু সো বলকচোন ডাইৰেক্ট আমি তাতে লগ পাওঁ ফ্ৰেণ্ডছ ৰুমৰ পৰা ওলাই এতিয়া গৈ আছোঁ আৰু চ' ইমানেই ৰ'দ পৰিছে ন আৰু নক'ব আৰু বৰষুণ দিয়ে এই ৰ'দ দিয়ে বৰষুণ দিয়ে এই ৰ'দ দিয়ে মানে মোৰ মাথা চাথা গৰম হৈ গৈছে আৰু একো নহওক বাৰু এতিয়া বৰষুণ ছিজনে হয় কাৰণ এতিয়া খেতি পথাৰ এতিয়া পানী লাগেই আৰু তেনেকৈ আৰু বেছিকৈ দিলেওতো নহ'ব আৰু যেনেকৈ বেছিকৈ দি দিছে বানপানী হৈ গৈছে আৰু ইমান জোৰকৈ ৰ'দ দিছে আৰু ক'বই নালাগে আৰু ফ্ৰেণ্ডছ আৰু চ' গৈ থাকোঁ আৰু ফ্ৰেণ্ডছ वेलकम टू जामगंज ऑफिशियल मैं आज शिवसागर से शिवसागर आई शिवदौल सो मैं पिछफाले चाब पारिছে ये गेट मैं ये भर सोमाय जाऊँ सो सोमाय गई आसो फ्रेंड्स एफाले चाकी बंदी करे और इफाले शिवदौलটো देखाবলৈ চেষ্টা কৰিছোঁ সব এতিয়া फ्रेंड्स সব শিৱদৌলটো আৰু আপোনালোকৰ এইটো চাকি বন্তি কৰে এফালে চাব পাৰে फ्रेंड्स মই চাকি যি জ্বলোৱা নাই আৰু এনেই সেৱাটো ল'লোঁ আৰু সব বহুত মানুহ আহিছে সব এইফালে মানুহ আহিছে এইফালে এতিয়া পিছবেলা টাইম হ'ল তো মানুহৰ কমি গ'ল আগবেলা বেছি আহিছিল আৰু চ' এইফালে অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু फ्रेंड्स আজি আমি শিৱদৌল আহিছোঁ শিৱসাগৰ মোৰ লগত আছে দেৱব্ৰত আই বুলি কৈ দিয়া দেৱ আহিছে দেৱ ফোনত ব্যস্ত আৰু আমি বেলেগ এটা কাম এটাত আহিছিলোঁ মানে LIC মানে প্ৰিমিয়াম দিবলৈ আহিছিলোঁ তো আমাৰ মানে ফিজটো বহুত বেছি হৈ গ'ল মানে ইমান পইচা অনা নাছিলোঁ সেইকাৰণে আৰু নেক্সট মাহতে দিয়া হ'ব আৰু চ' সেইকাৰণে আৰু ভাবিছোঁ আৰু ব্লগ এটা বনাই দিওঁ যিহেতু ইয়াত শিৱসাগৰ আহিছোঁ আৰু শিৱদৌলৰ ব্লগ এটা বনাই দিওঁ বুলি আৰু মানে সোমাই গ'লোঁ আৰু চ' আমি তেনেকৈ চাকি বন্তি একো কৰা নাই আৰু সেৱা ল'লোঁ আৰু চ' অকণ আপোনালোককো অকণ ভিউটো দেখাওঁ অকণ শ্বেয়াৰ কৰিব বিচাৰিছোঁ চ' চাই থাকিব এইফালে কিমান ডিজাইনৰ মানে বস্তুটো কাটিং কৰি দিছোঁ গছজোপা এইফালে গোটেই এইফালে ফটোশ্বুট হৈ আছে আৰু চব আৰু নেচাৰটো মানে বহুত ভাল লাগিছে আৰু মানে ইয়াত মানে অলপ ঠাণ্ডা বতাহ দি আছে আৰু যাবলৈ মন যোৱা নাই আৰু কি ডিজাইনত অলপ বনাই দিছে আৰু চব একদম ভাল লাগিছে আৰু চব কিমান ডিজাইনৰ বনাই দিছে আৰু কেইবাজোপা তেনেকৈ বনাই দিছে আৰু কৈছোঁ এইফালে চব ভিউটো কিমান ধুনীয়া আৰু চব তো নেচাৰ আৰু বহুত ভাল লাগিছে আৰু फ्रेंड्स श्री श्री दुर्गा देवी डॉलर
এইটো চাওক আমি বাহিৰৰ পৰা সেৱা কৰিলোঁ আৰু চ' আপোনালোকক অকণ দেখুৱাই দিছোঁ আৰু এতিয়া মানুহ কমিলে মানে এতিয়া পিছবেলা হৈ গ'ল আৰু চ' সেয়াই আৰু আপোনালোকো আহিব শিৱসাগৰ আপোনালোকো আহিব চাকি বন্তি কৰিব আহিব ওচৰতে কেতিয়াবা শিৱসাগৰ আহিলে আপোনালোকে ইয়াত আহি সোমাই যাব আৰু মানে যদি সময় হয় আৰু ইয়াত বহুত ভাল লাগে আৰু মানে বহুত মানে মাইণ্ডটো বহুত ফ্ৰেছ লাগে আৰু চ' আমি এতিয়া সিফালে যাওঁ সিফালে মন্দিৰটো আপোনালোকক অকণ দেখুৱাম আৰু চ' ফ্ৰেণ্ডছ ব'লক আমাৰ লগত গৈ থাকোঁ ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাব বুলি চাইছোঁ শ্ৰী শ্ৰী নমো শ্ৰী শ্ৰী বিষ্ণু দল সেইফালে এটা মন্দিৰ আছে চব ফ্ৰেণ্ডছ মানে ভিতৰলৈ নোসোমাওঁ বাহিৰৰ পৰা সেৱা কৰিম আৰু যাম আৰু এতিয়া পিছবেলা টাইম হৈ গ'ল আৰু চ' ব'লা ওলাই যাওঁ ন এতিয়া শ্বৰ্টকাট গেটত এতিয়া আমি ওলাই গৈ আছোঁ পুখুৰী পাৰত চ' আপোনালোকে দেখুৱাম ভিউটো ওলাই আহি আৰু কাষতে মেইন ৰোডটো লাগি আছে আৰু জয়সাগৰ পুখুৰী চ' আপোনালোকে দেখুৱাব বিচাৰিছোঁ এইটো জয়সাগৰ বিশাল ডাঙৰ আৰু জয়সাগৰ পুখুৰী আৰু বিখ্যাত চাব পাৰে আপোনালোকে চব পানীটো এটা লেভেলতে থাকে আৰু মানে যিমান বৰষুণ দিলেও বা হেৰি হ'লেও মানে আজি বা খৰালি ছিজনতো পানীটো একেটা লেভেলতে আমি দেখি পাওঁ দেখা লাগে আৰু চব কেমেৰাটো কৰি দেখুৱাই দিছোঁ চব এইটো হ'ল জয়সাগৰ পুখুৰী শিৱসাগৰত অৱস্থিত চাব পাৰে বিহাইণ্ড দ্য চিনত আপোনালোকে চব জয়সাগৰ পুখুৰী আৰু মোৰ লগত দেৱবাবু আহিছিলে ইয়াত চাব পাৰে সেইফালে ছাইডত ফুচকা দোকান চ' ব্লগটো আজি বৰ বেছি দীঘল নহ'ল আৰু চ' এতিয়া ঘৰলৈ যাওঁ আৰু ফ্ৰেণ্ডছ সেয়া আৰু যিমান পাৰিলোঁ দেখালোঁ আপোনালোকক হাই ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ শিৱসাগৰৰ পৰা যিটো কামত গৈছিলোঁ সেইটো ছাকচেছ নহ'ল মানে সেইকাৰণে শিৱদৌলটো অকণ ফুৰিলোঁ আৰু আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু চ' ভিডিঅ'টো আজি বৰ বেছি দীঘল নহ'ল আৰু চ' আৰু ভাল কণ্টেণ্ট আহি আছে আৰু কালি পৰহি আৰু চ' ফ্ৰেণ্ডছ আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু কেনেকৈ পাব কি নাই আপোনালোকে ফিডবেক কমেণ্টটো দিব আৰু আপোনালোকে যদি আৰু নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সোনকালে যাতে 2K কৰি দিয়ক আৰু ফ্ৰেণ্ডছ